হেল্ল' এভৰিৱান, আজি হ'ল শিৱৰাত্ৰি আৰু আমাৰ গাঁৱতে আজি ভাগৱত পাঠো আছে। এতিয়া ভাগৱত ঘূৰাব নিব, সেইকাৰণে চাদৰ মেখেলাযোৰ পিন্ধি আহি গ'ল। আমাৰ চব ছোৱালীকে চাদৰ মেখেলাযোৰ মিলাই পিন্ধিব দিছে। কিবা এটা ভালো লাগিছে দেখি। গাঁৱৰ সকলোবোৰে আহিছে বুলি ক'ব পাৰি, ছোৱালী বোৱাৰীৰ পৰা ধৰি। ভাল লগা মুহূৰ্তবোৰ সাঁচি থৈ ভাল লাগে, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এইফালে আকৌ ভাস্কৰে বেলেগ নাচিছে দেই। পুলিচৰ ডিউটি ছুটি লৈ আহি ইয়াত আকৌ নাচিবলৈ আহিছে দেই। ল'ৰা একদম চব পিনে আছে, আমিহে আৰু টেলেণ্টলেছ মানুহ। আমি গোটেইকেইটা গাঁৱৰে হয়, একেলগে পঢ়া, সেইকাৰণে একেলগে নাম গাই ফূৰ্তি কৰি আহি আছোঁ আৰু। আজিৰ দিনটোৰ কাৰণে সকলোৱে এইকেইদিন কষ্ট কৰি আছে। কাইলৈৰ পৰা চবৰে মনটো অলপ বেয়া লাগিব, যিহেতু এবছৰৰ মূৰতহে আকৌ পাব। পিছে মইনো কিয় ৰৈ থাকিম ন, ময়ো অলপ নাচি ল'লোঁ আৰু। এতিয়া ভাগৱত ঘূৰাই আনি পালেহি। এতিয়া চবকে জুচ খাবলৈ দিছে। ইহঁত দুজনী আকৌ দুবাৰ লৈছে দেই জুচ। এইফালে আকৌ মুন্নিৰ চেণ্ডেলৰ ফিটা চিগিল বেচেৰি। তাৰপিছত আকৌ আহিলোঁ ওচৰৰে শিৱ মন্দিৰত সেৱা কৰিবলৈ। এইবাৰ শিৱৰাত্ৰি দুদিনীয়া, মই পিছে যোৱাকালি পালিব নোৱাৰিলোঁ, আজিহে পালিছোঁ।